হেল্ল' ভিউৱাৰ্ছ ৱেলকাম টু মাই ইউটিউব চেনেল। চ' আমি আলোচনা কৰিম অসম আত্মনিৰ্ভৰশীল আঁচনিৰ যি যোৰহাটত ইণ্টাৰভিউ চলি আছে। চ' কিমানৰ বাকী আছে আৰু কিমানজনে ইণ্টাৰভিউ দিব পাব আৰু কিমানজনৰ হৈ গ'ল আৰু বাকী থকাসকলে ইণ্টাৰভিউ দিব পাবনে নাই। চ' চিভিল স্ক'ৰ নট য়েট আপডেট আহি আছে যদি কি হ'ব। চ' আপোনালোকে যদি SMS কল পোৱা নাই ক'ত খবৰ ল'ব লাগিব। চ' এইসমূহ তথ্য আমি আলোচনা কৰিম। তাৰ কাৰণে সকলোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব লাগিব। যদি স্কিপ কৰি চাই তেতিয়াহ'লে কিছুমান তথ্য আপোনালোকে মিছ কৰিব, আকৌ আপোনালোকে মোকেই গালি দিব। চ' সেইকাৰণে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু নতুনকৈ যদি চাই আছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' আমি ভিডিঅ'টো আৰম্ভ কৰিব লাগিব। ইয়াৰ আগতে আপোনালোকক বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আগতীয়াকৈ, কিন্তু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ঠিক আছে, ব'লক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ডাইৰেক্ট এতিয়া আমি ক্ৰম বজাৰত আহিলোঁ। ক্ৰম বজাৰত আহি ডাছবৰ্ডত আহিলে ইয়াতে আপোনাৰ ফাইনেল এপ্লিকেশ্যন ছাবমিট আপোনাৰ দেখুৱাব 1,04,091। ঠিক আছে, চ' আপুনি আপোনাৰ যিটো আপোনাৰ ডিষ্ট্ৰিক্টটো চাব লাগিলে আপুনি কি কৰিব লাগিব, আপুনি স্ক্ৰল কৰি আপুনি 2 নম্বৰ ক্লিক কৰিব। যদি ইয়াতে আপোনাৰ নোলায়, ঠিক আছে, ইয়াতে নোলালে যোৰহাট ন, ঠিক আছে, যোৰহাট ইয়াতে 2 নম্বৰ পাব আপুনি, ইয়াতে যোৰহাটত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে লোডিং হ'ব। লোডিং হোৱাৰ পিছতে আপোনাৰ আকৌ এটা নতুন পেজ অ'পেন হ'ব। ঠিক আছে, এতিয়া আপোনাৰ পেজটো অ'পেন হৈছে। এই পেজটো আপোনালোকে ডাইৰেক্ট আপোনাৰ ডিছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে তাতে ক্লিক কৰি আপুনি এই পেজটো চাব পাৰিব। চ' আপোনালোকে ইয়াতে যি এপ্লিকেশ্যন ৰেজিষ্ট্ৰেশ্যন কৰিছিলে প্ৰথম অৱস্থাত, ঠিক আছে, সেইটো 7,752, ঠিক আছে, আৰু যিসকল ফাইনেল এপ্লিকেশ্যন ছাবমিট কৰিছিলে সেইসকলৰ 3,370 আৰু ৱেইটিঙত থাকিলে আপোনাৰ 25, ঠিক আছে, 25 জন। চ' আপোনাৰ এইখিনি ডিটেইলছ যে আপোনালোকৰ ফাইনেল ছাবমিটত যিমানখিনি আছে 3,370, ঠিক আছে, যুৱক যুৱতী সেইসকলৰহে SMS কল আহিব। ঠিক আছে, আৰু আপুনি ইয়াতে নিজৰ যিটো ছেক্টৰটো আপুনি ইয়াতে কিমানজনৰ কোনটো ছেক্টৰ হয় সেইটো আপোনাৰ ইয়াতে দিয়া আছে, কিমানজনে কোনটো ছেক্টৰত মানে এপ্লাই কৰিছিলে। চ' ইয়াৰ তলতে আপোনাৰ আকৌ আছে এডুকেশ্যনটো আছে, ইয়াতে আপোনাৰ কিমান টকালৈ এপ্লাই কৰিছিলে। ইয়াৰ পিছতে আপোনাৰ ট্ৰেড আছে। ট্ৰেড মানে আপোনাৰ যিটো ছাৰ্ভিচ নে ট্ৰেডিং নে মেনুফেকচাৰিং নে আদাৰ্ছ, এইবিলাক আপোনাৰ, ঠিক আছে, চাই ল'ব পাৰিব। ইয়াতে OBC, ST, SC, জেনেৰেল আপোনাৰ কাষ্টটো আছে। ইয়াতে আপোনাৰ যিটো ডিষ্ট্ৰিক্টৰ যিটো ব্লক, আপোনাৰ কেইটা ব্লকত মানে কোনটো ব্লকৰ পৰা কিমানজন এপ্লাই কৰিছে, এইখিনি সম্পূৰ্ণ ডিটেইলছ আপোনালোকে ইয়াতে চাব পাৰিব, মেল ফিমেল। চ' এইবিলাক ডিটেইলছ আপোনালোকক মই নক'লেও হ'ব। আপোনালোকে যদি অফিচিয়েল লিংকটোত গৈ চেক কৰে তেতিয়াহ'লে আপোনালোকে ডাইৰেক্ট চেক কৰিব পাৰিব। তথাপিও আপোনালোকে কথাখিনি বুজিবৰ কাৰণে সম্পূৰ্ণ ভিডিঅ'টো চাব লাগিব, তেতিয়াহে আপোনালোকে বুজি পাব। ঠিক আছে, আৰু যদি আপোনালোকৰ কি বুলি কয় এইটো আপোনাৰ চিভিল স্ক'ৰ নট য়েট আপডেট, ঠিক আছে, চিভিল স্ক'ৰ নট য়েট আপডেট আহি আছে। চ' আপোনালোকৰ যদি ইণ্টাৰভিউ হোৱাই নাই তেতিয়াহ'লেতো চিভিল স্ক'ৰ নট য়েট আপডেট হ'বই। আৰু যিসকল ইণ্টাৰভিউ দিছে তথাপিও চিভিল স্ক'ৰ নট য়েট আপডেট আহিছে। কিন্তু আপোনালোকে চিন্তা নকৰিব, আপোনালোকৰ চিভিল স্ক'ৰটোৰ লগত মেটাৰ নকৰে। আপোনালোকে ইণ্টাৰভিউ দিছে, কিন্তু আপোনাৰ যদি 28 বছৰ বয়সটো কম্পালচৰি হয় তেতিয়াহ'লে আপোনালোকে টকাটো লাভ কৰিব। কিন্তু টকাটো কেতিয়া লাভ কৰিব, সেই টকাটো আপোনালোকে যেতিয়া 1,04,091 যুৱক যুৱতীৰ যিটো ইণ্টাৰভিউটো কমপ্লিট হ'ব তেতিয়াহে আপোনালোকে সেই টকাটো লাভ কৰিব নে নাই সেইটো আপোনালোকে জানিব। চ' বহুতে কমেণ্ট কৰিছে কিন্তু বহুত টকা পোৱা বুলি, মানে আমি 2 লাখ টকা পালোঁ, আমি 1.5 লাখ টকা পালোঁ। এই কথাটো মানে এতিয়ালৈকে সত্য নহয়, কাৰণ টকা দিলে আপোনালোকে নিশ্চয় গম পাব। ঠিক আছে, চ' এতিয়া মেইন কথাটো হ'ল কি 3,370, ঠিক আছে, যুৱক যুৱতী যিসকল ফাইনেল এপ্লিকেশ্যন ছাবমিট কৰিছিলে এইসকলৰহে কল SMS আহি আছে। চ' আৰু যিসকল মানে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেইসকলৰ মানে বাই চান্স 2-এজনৰহে মানে আহিছে। ঠিক আছে, বেছি অহা নাই। আৰু যিসকল আহিছে চব ফাইনেল এপ্লিকেশ্যন ছাবমিট কৰা সকলৰ। ঠিক আছে, ইয়াৰে যদি ক'ব গ'লে আপোনাৰ যোৰহাটত মিনিমাম 35জনকৈ ইণ্টাৰভিউ চলি আছে। সেই 35জনকৈ ইণ্টাৰভিউ চলিলে আপোনাৰ তাত কমে 35 দিন মিনিমাম ইণ্টাৰভিউ হ'ল এতিয়া দে। ঠিক আছে, 35 দিনত আপোনাৰ মোটামুটি 2100, ঠিক আছে, 2,100 বা 2,200 মানে যুৱক যুৱতীৰ ইণ্টাৰভিউ কমপ্লিট হৈছে। আৰু 3,370 পৰা 2,000 যদি হয়, বাকী কিমানজন আছে 700 মান বাকী আছে বা 1,000 মান বাকী আছে, সেইসকলৰ SMS কল আহিব। আপোনালোকে ইলেকশ্যনলৈকে থাকক বা ইলেকশ্যনৰ পিছত
হ'লেও আপোনালোকৰ SMS কল আহিব আৰু আপোনাৰ ভাইভা টেষ্ট হ'ব। চ' ইনফৰমেশ্যনখিনি ইমানেই আছিলে। ভাল লাগিছে যদি লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু নতুনকৈ চাই আছে যদি তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।